Maruti Suzuki. Well, Maruti Suzuki এনে এক ব্র্যান্ড যেটা আমাৰ ইণ্ডিয়ান মাৰ্কেটত বা জনসাধাৰণৰ মাজত কিন্তু বহু বছৰ ধৰি টপ নচ ফেভৰেট হৈ পৰিছে আৰু লগতে প্ৰতিবাৰ যেতিয়া এটি গাড়ী তেখেতসকলে আগবঢ়ায় এক্সাইটমেণ্ট লেভেল কিন্তু সঁচাকৈ বিৰাট টপ নচ থাকে আৰু আজি এক্সাইটমেণ্ট লেভেল সঁচাকৈ বিৰাট বেছি হ'বলৈ গৈ আছে কিয়নো আমি এনে গাড়ীৰ বিষয়ে কথা পাতিম যিটোত ইউজ কৰা হৈছে 3D অৰ্গেনিক sculpted design আৰু লগতে ইয়াৰ ইঞ্জিন সঁচাকৈ বিৰাট পেপি হয় পেপি হোৱাৰ লগতে ইয়াত ইঞ্জিন ইউজ কৰা হৈছে Gen Next K সিৰিজৰ ইঞ্জিন আৰু যিখিনি ভিতৰুৱা স্পেচিফিকেশনছ আছে সঁচাকৈ বিৰাট ডাইনামিক হয় কিন্তু তাৰ লগতে আপোনালোক সকলোকে মই দেৱজ্যোতি দাসগুপ্তাই আমাৰ ইউটিউব পৰিয়ালক স্বাগতম জনাইছো আৰু এইখিনিতে আপোনালোক সকলোকে ক'বলৈ পাই সুখী হৈছো যে আমি লৈ আহিছো আজি আমি কথা পাতিম এক বিশেষ গাড়ী যাৰ নাম হৈছে Maruti Suzuki Celerio 3D organic sculpted designeৰে গঢ়ি তোলা এই Celerio গাড়ীখনৰ যদি আমি ফ্ৰন্ট ফেচিয়া চাবলৈ যাওঁ তেনেহ'লে ফ্ৰন্ট ফেচিয়াত আপোনালোক সকলোৱে দেখিবলৈ পাব যে ইয়াতে ৰেডিয়েণ্ট গ্ৰিল লগতে ইয়াতে ক্ৰোম ষ্ট্ৰেচ এক্সেন্ট এটিও দিয়া আছে আৰু লগতে গোটেই গাড়ীখনৰ ফ্ৰন্ট ফেচিয়াটো বৰ আকৰ্ষণীয় কৰি তুলিছে এণ্ড আমি যদি হেডলেম্পৰ কথা কওঁ তেনেহ'লে হেডলেম্প কিন্তু বহুতখিনি পেপি ৰখা হৈছে গোটেই ফাংকি এণ্ড পেপি এণ্ড ইউ অলছ' গেট আ ফগ লেম্প ডাউন Celerio গাড়ীখনৰ আমি ফ্ৰন্ট ফেচিয়া ইতিমধ্যে চালো দৰ্শক লগতে ইয়াতে কথা আপোনালোকক কৈ থওঁ যে এই গাড়ীখনৰ ফ্ৰন্ট ফেচিয়াত কিন্তু ব্ৰেণ্ড বেজিঙো আছে যদি আপুনি ফ্লন্ট কৰিব বিচাৰিছে আপুনি ফ্লন্ট কৰিব পাৰে এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যদি আপুনি আমাৰ অফিচিয়েল ইউটিউব পেজ বিমল অটোক যদি এতিয়াও সাবস্ক্ৰাইব নাই কৰা তেনেহ'লে কিন্তু প্লিজ সাবস্ক্ৰাইব কৰক কিয়নো আদাৰৱাইজ আপুনি কিন্তু বহুতো আকৰ্ষণীয় অফাৰ্ছ এণ্ড ডিছকাউণ্টছ আপুনি হেৰাই পেলাব এইখিনিতে আৰু এটা কথা কৈ থওঁ যে আপুনি যদি এই গাড়ীখনৰ বিষয়ে আৰু অকণমান সবিশেষ জানিব বিচাৰিছে তেনেহ'লে তলত দিয়া নম্বৰটি যোগাযোগ কৰিও জানিব পাৰে অথবা আপুনি আহিব পাৰে মাৰুতি সুজুকি আৰিনা যিটো অৱস্থিত আছে আদাবাৰী চানমাৰী নলবাৰী আৰু ডিব্ৰুগড়ত আপুনি আহি পেলাই সুধিব পাৰে যিখিনি আপুনি জানিবলগীয়া কথা আছে এইখিনিতে আৰু এটা কথা কৈ থওঁ এই Celerio গাড়ীখনত কিন্তু চাৰিটাকৈ ভেৰিয়েন্টছ আছে যেটো হ'ল LXI, VXI, ZXI আৰু ZXI প্লাছ আৰু এই গাড়ীখন চাৰিটাকৈ মেনুৱেল ট্ৰান্সমিশ্যনছত এভেইলেবল হ'ব আৰু তিনিটাকৈ AGS ট্ৰান্সমিশ্যনছ which is automatic transmission আৰু যদি আমি ৰঙৰ কথা কওঁ ৰং ছটাকৈ ৰঙত আপুনি উপলব্ধ কৰিব পাৰিব আৰু প্ৰাইচ ৰেঞ্জৰ যদি আমি কথা কওঁ তেনেহ'লে এইটো এভেইলেবল হ'ব 5.4 লাখৰ পৰা 6.7 লাখৰ ভিতৰত approximately বিকজ Celerio গাড়ীখনৰ যদি আমি সাইড প্ৰফাইল চেক কৰিবলৈ যাওঁ আৰু সাইড প্ৰফাইলৰ পৰা সঁচাকৈ এটা কথা ক'ব লাগিব এই গোটেই গাড়ীখন কিন্তু বিৰাট চিক এণ্ড ক্লাসি বিকজ ইয়াৰ লেংথ বৰ ধুনীয়া কিয়নো এই গাড়ীখনৰ লেংথ হৈছে 3695 mm যদি আমি টায়াৰ প্ৰফাইলৰ কথা কওঁ তেনেহ'লে টায়াৰ হ'ল Black Urban 15-inch alloy wheel ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই Celerio গাড়ীখনত both on the driver side and on the passive side আপুনি পাই আছে keyless entry so ইয়াতে সৰুকৈ এটি বাটন দিয়া আছে আপুনি বাটনটো প্ৰেছ কৰিলে you can have the access to the car আৰু এটি কথা কৈ থওঁ যিকোনো Maruti Suzuki mid range গাড়ীবিলাকত আপুনি এণ্টেনা দেখিব so this antenna is a little elongated ones please bear with it যদি আমি ব্ৰেকছৰ কথা কওঁ তেনেহ'লে আপুনি ফ্ৰণ্টত পাই আছে ডিস্ক এণ্ড ৰেয়াৰত পাই আছে নি ড্ৰাম আৰু ইয়াৰ যদি fuel tank capacity কথা কওঁ তেনেহ'লে আপুনি পাই আছে 32 liters of fuel tank capacity time for us to go at the rear and check out what's special in there বিকজ আমি Celerio গাড়ীখনৰ যদি আমি ৰেয়াৰ সাইড চাবলৈ যাওঁ তেনেহ'লে দুটি বিশেষ আকৰ্ষণ যেটো মোৰ লাগিছে one of course being your droplet style যেটো tail lamp আৰু লগতে আপুনি boot space খুলিবৰ বাবে ইয়াতে keyless entry দিয়া গৈছে so আমি যদি tail lampৰ কথা কওঁ তেনেহ'লে tail lamp কিন্তু সঁচাকৈ বিৰাট sassy লাগিছে মোৰ because it's quite a contemporary design আৰু লগতে boot spaceৰ যদি আমি কথা কওঁ তেনেহ'লে ইয়াতে আপুনি পাই আছে 313 liters of boot space অকণমান খুলি দেখুৱাবলৈ যত্ন কৰিম so here you get 313 liters of space লগতে ইয়াতে আছে parcel tray আৰু অকণমান যদি ফিচাৰ্ছৰ কথা আমি কওঁ ৰেয়াৰ সাইডে তেনেহ'লে আপুনি ইয়াতে পাই আছে
হাই মাউন্টেড ষ্টপ লেম্প, লগতে আপুনি পাই আছে অকণমান ওপৰত ৱাশ্বাৰ, ডিফগাৰ এণ্ড ৱাইপাৰ, আৰু একদম তলত আছে আপোনাৰ ৰিফ্লেক্টৰ। চ' এইবাৰ সময় হৈ পৰিছে ৰেয়াৰ চিটত গৈ পেলাই চেক আউট কৰা what are the specifications inside. Let's follow. Hello. So Celerio গাড়ীখনৰ ৰেয়াৰ চিটত আহি পেলাই বহিলো। আহি বহাৰ পিছত এটা বস্তু মোৰ অটাইতকৈ ভাল লাগিছে ইয়াতে যে মাৰুতি চুজুকিৰ মিড ৰেঞ্জৰ যিমান কেইখন গাড়ী আছে আপোনালোকে ইতিমধ্যে দেখিবলৈও পাইছে চাগে, যিসকল গাড়ী আমি এতিয়ালৈকে ৱাক এৰাউণ্ড কৰাইছো, এই গোটেই গাড়ীকেইখনৰ কিন্তু ৰেয়াৰ চিটছ বা চিটিং যদি আমি কওঁ কমফৰ্ট কিমানখিনি সঁচাকৈ বৰ ধুনীয়া কমফৰ্টেবল হয় গোটেই গাড়ীখিনি। আৰু ইয়াতে এটা কথা কৈ থওঁ যে এই গাড়ীখনৰ যিখিনি চিলোৱেটছ ইউজ কৰা হৈছে বা যিখিনি চেল্ফ টেক্সচাৰ ইউজ কৰা হৈছে এই গাড়ীখনৰ চিটছসমূহত, এয়া সঁচাকৈ কিন্তু বৰ অতুলনীয় হয়, কিয়নো বাকী কিছু গাড়ী হয়তো আমি এনেকুৱা ধৰণৰ টেক্সচাৰ আমি নাপাবও পাৰোঁ। এইখিনিতে আৰু এটা কথা কওঁ, হেডৰেষ্টখিনি এইখিনি ফিক্সড হয়, ইয়াতে এডজাষ্টেবল আপুনি এডজাষ্ট কৰিব আপুনি নোৱাৰে। লগতে যদি লেগ স্পেচৰ কথা কওঁ, লেগ স্পেচ যথেষ্টখিনি ভাল আছে, হেড স্পেচো ভাল। অভাৰঅল যদি কেবিন স্পেচৰ কথা কওঁ, কেবিন স্পেচখিনি কিন্তু যথেষ্টখিনি ধুনীয়াকৈ ৰখা হৈছে এই Celerio গাড়ীখনৰ। আৰু এটি গুৰুত্বপূৰ্ণ কথা, এই গাড়ীখনৰ যিখন গ্লাছ আছে, ডোৰ গ্লাছ আছে, এই গ্লাছখিনি যদি আপ ডাউন কৰিবৰ বাবে গাড়ীখনৰ ডোৰছত একো বাটনছ দিয়া নাই। আপুনি ক'ত পাব সেই বাটনছখিনি? সেইখিনি হ'ল আপোনাৰ চেণ্টাৰত দুটাকৈ ইয়াতে নবছ দিয়া আছে, য'ৰ পৰা আপুনি এই গাড়ীখনৰ উইণ্ডোজখিনি আপুনি আপ বা ডাউন কৰিব পাৰে। আৰু ডোৰৰ কথা যদি আমি কওঁ, ডোৰ পেনেলত ইয়াতে হাৰ্ড প্লাষ্টিক ইউজ কৰা হৈছে, ছলিড কালাৰ্ছত আপুনি পাব। আৰু লগতে এটি বটল হোল্ডাৰো আছে এই গাড়ীখনৰ ৰেয়াৰ চিটছত। এইবাৰ সময় হৈ পৰিছে ফ্ৰণ্ট চিটত গৈ পেলাই স্পেচিফিকেশ্যনছ চেক আউট কৰা। লেটছ চি হোৱাট ইজ ইন ষ্ট'ৰ দেয়াৰ। Celerio গাড়ীখনৰ মই ফ্ৰণ্ট চিটত আহিলোঁ। ফ্ৰণ্ট চিটত আহি পেলাই স্পেচিয়েলি ড্ৰাইভাৰ চিটত বহি পেলাই মোৰ বৰ ভাল লাগিছে, বিকজ এই চিটটো বিৰাট বেছি কমফৰ্টেবল হয়। গুৰুত্বপূৰ্ণ কথা, যদি আপুনি এই চিটটো আপোনাৰ হাইট বা কমফৰ্ট হিচাপত যদি আপুনি এডজাষ্ট কৰিব বিচাৰে আপুনি কৰিব পাৰে, কাৰণ ইয়াতে হাইট এডজাষ্টেবল এটি অপশ্যন আছে। লগতে এই গাড়ীখনৰ যি কেবিন স্পেচ কিন্তু বৰ সুন্দৰকৈ ৰখা হৈছে। আপুনি ক'তোৱে বহি পেলাই ৰেয়াৰ চিটত বা ফ্ৰণ্ট চিটত বহি পেলাই কিন্তু আপুনি এটা ফ্ৰেছনেছ এটা আপুনি চব সময়তে পাব। যদি আমি এতিয়া এই ষ্টিয়াৰিঙৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে ষ্টিয়াৰিংটো ফ্লেট ৰখা হৈছে। ইয়াতে ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলছো আছে। ডেশ্ববৰ্ডৰ যদি আমি কথা কওঁ, বিৰাট ধুনীয়াকৈ এটি কণ্টেম্পৰেৰী লুক দিয়া গৈছে এই গোটেই ডেশ্ববৰ্ডত। যদি আমি ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ আপোনাক দেখাওঁ, তেনেহ'লে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ইয়াতে গোটেইখিনি মেজৰলি ডিজিটেল ৰখা হৈছে। আৰু লগতে এটি MIDও দিয়া আছে, য'ত আপোনাক কিছু গাড়ীৰ বিষয়ে তথ্য দিয়া থাকে, ইনফৰমেশ্যনছখিনি আপোনাক দিয়া থাকে। আমি যদি চেণ্টাৰ কনচোলৰ ফালে চাওঁ, তেনেহ'লে চেণ্টাৰ কনচোলত আপুনি ইয়াতে দেখিব যে 17.78 চেণ্টিমিটাৰৰ এটি স্মাৰ্ট প্লে ষ্টুডিঅ' দিয়া আছে, য'ত আপুনি স্মাৰ্টফোন নেভিগেশ্যনো আপুনি কৰিব পাৰে। লগতে আপোনাৰ ইয়াতে অকণমান তলত যদি আপুনি মন দিয়ে, আন গাড়ীবিলাকত কি হয় যে ডোৰছত আপোনাৰ উইণ্ডো আপ ডাউন কৰাৰ আপোনাৰ কণ্ট্ৰলছ থাকে বা আপোনাৰ ORVM কণ্ট্ৰলছ কৰিবৰ কাৰণে আপোনাৰ তাতে অপশ্যনছ দিয়া থাকে, কিন্তু এই গাড়ীখনৰ স্পেচিফিকেলি ইয়াতে একদম চেণ্টাৰত দিয়া আছে, চেণ্টাৰ কনচোলত দিয়া আছে। গোটেই টগল বাটনছখিনি আপুনি ইয়াতে পাব। আৰু লগতে তাৰ অকণমান তলত আপুনি AC কণ্ট্ৰলছ পাই আছে। তাৰ ঠিক তলত যদি আমি চাওঁ, তেনেহ'লে ইয়াতে আপোনাৰ চাৰ্জিং চকেটছ আছে, স্পেচ এটি সৰুকৈ দিয়া আছে, দুটাকৈ কাপ হোল্ডাৰ আছে। এইটো যিহেতু মেনুৱেল ট্ৰান্সমিশ্যনত আছে, চ' আপুনি ইয়াতে 5 স্পীড লিভাৰ গিয়াৰ পাই আছে। আপুনি অকণমান ইয়াতে হেণ্ড ব্ৰেক আছে, চ' মই আপোনাক দেখাই দিছোঁ। অফক'ৰ্ছ তাৰ লগতে এইবাৰ সময় হৈ পৰিছে আমাৰ ইঞ্জিনৰ আৰু স্পেচিফিকেশ্যনছখিনি জানাৰ। কিন্তু যদি মই আপোনাক ডোৰৰ কথা কওঁ, ডোৰ পেনেলছৰ কথা কওঁ, তেনেহ'লে ডোৰ পেনেলছত আপুনি পাই আছে এটি সৰুকৈ স্পেচ, য'ত আপুনি আপোনাৰ বটলছ থ'ব পাৰে। আৰু এইটো হাৰ্ড প্লাষ্টিকত ছলিড কালাৰ্ছত আপোনাৰ এভেইলেবল হৈ আছে। That's all. Let's go and see what is in the engine specification. ভিউৱাৰ্ছ, হাৰ্টটেক প্লেটফৰ্মত নিৰ্মাণ কৰা এই Celerio গাড়ীখনৰ যদি আমি ইঞ্জিন স্পেচিফিকেশ্যনছৰ কথা কওঁ, তেনেহ'লে এইটো হ'ল Gen Next K10 চিৰিজৰ ডুৱেল জেট ডুৱেল VVT ইঞ্জিন। আৰু ইয়াৰ যদি আমি ইঞ্জিন কেপাচিটিৰ কথা কওঁ, তেনেহ'লে এইটো হ'ল 998 cc। আৰু যদি কিমানখিনি পাৱাৰ জেনেৰেট কৰে হ'ল 49 নিউটন মিটাৰ, আৰু টৰ্ক প্ৰডিউচ কৰে হ'ল 89 নিউটন মিটাৰ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই গাড়ীখন মাৰুতি চুজুকিৰ যিমান কেইটা মডেলছ আছে, আটাইতকৈ বেছি ফিউল এফিচিয়েণ্ট হয়, কিয়নো ইয়াত আপুনি মাইলেজ পাই আছে
24 kilometers per liter আৰু যদি আমি সেফটি বা আমি কিমানখিনি প্ৰিকশনাৰী মেথডছ যিমানখিনি ইউজ কৰা হৈছে তাৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে ইয়াত আপুনি দুটাকৈ এয়াৰবেগছ পাই আছে অন দ্য ড্ৰাইভাৰ সাইড এণ্ড দ্য কো পেছেঞ্জাৰ সাইড আৰু ইয়াত হিল হোল্ড এছিষ্টটো আছে লগতে আছে ABS উইথ EBD আধুনিক যুগৰ এই আধুনিক গাড়ী যাৰ নাম হৈছে মাৰুতি সুজুকি Celerio যদি আপুনি সংগ্ৰহ কৰিব বিচাৰে of course you got to do it because আপুনি এই গাড়ীখন যদি ঘৰত লৈ যায় তেনেহ'লে you may have all the spotlight on you আমি ইতিমধ্যে আপোনালোক সকলোকে walk around কৰালো এই ধুনীয়া গাড়ীখনৰ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু লগতে যদি আপুনি এই গাড়ীখনৰ আৰু স্পেচিফিকেশনছ জানিব বিচাৰিছে বা কেনে ধৰণৰ গাড়ীখন যদি আপুনি চাব বিচাৰিছে তেনেহ'লে আহক আপুনি মাৰুতি সুজুকি এৰিনাত আহিব পাৰে যেটো অৱস্থিত আছে আদাবাৰী নলবাৰী ডিব্ৰুগড় আৰু চানমাৰীত অথবা আপুনি তলত দিয়া নম্বৰটো যোগাযোগ কৰিও আপুনি জানিব পাৰে যিকোনো নজনা কথা এইখিনিতে আৰু এটি গুৰুত্বপূৰ্ণ কথা কৈ থওঁ আপুনি আমাৰ অফিচিয়েল ইউটিউব পেজ বিমল অটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব সাবস্ক্ৰাইব কৰক আৰু লগতে হিট দ্য বেল আইকন কিয়নো আপুনি তেতিয়াহে পাব গোটেই আপডেটছ ডিসকাউণ্টছ আৰু অফাৰ্ছ ৰিলেটেড আৰু কৈ থওঁ আপোনালোকক do not drink and drive, always drive safe.